আজি এফালে গৈ আছিলোঁ, গৈ থাকোঁতে বাগান এখনত তামোল বাৰী এখন দেখিলোঁ। আমাৰ এই উজনি অসম ফালে কি হয়, বাগান প্ৰত্যেক মানুহৰে আছে বুলি ক'ব পাৰি, যাৰ যাৰ মাটি আছে প্ৰাণ আছে বুলি। বাগানৰ মাজত ধুনীয়াকৈ মোৰ পিছফালে দেখিছে নহয়, তামোল বাৰী। বাগানত এনেকুৱা হয় কথাটো, বেলেগ গছো ৰুব পাৰে, কিন্তু বেলেগ গছ ৰোৱাতকৈ কি হয়, তামোল ৰুলে অকণমান প্ৰফিটটো বেছি হয় এতিয়াৰ দিনত মানে বৰ্তমান। তো সেই কথাটো আপোনালোকক মই ক'ব বিচাৰিছোঁ। এয়া দেখিছে প্ৰায় 14-15 বিঘামানৰ এখন বাগান। তো গোটেই বাগানখনত এয়া চব এইবোৰ গোটেই তামোল পুলি ৰুইছে। তো এটা সময়ত ভাল ধুনীয়া টকা উপাৰ্জন হ'ব। প্ৰায় 2-2.5 বছৰমান হ'ল এই তামোল পুলিবোৰ। তো ধুনীয়া চেহেৰা হৈছে, মই দেখাম আপোনালোকৰ ওচৰত গৈ কিনে। এটা কথা, তামোল ৰোৱাৰ পিছত প্ৰডাকশ্যন পাবলৈ ইয়াৰ 7 বছৰমান লাগি যায়, কিন্তু ইয়াৰ বজাৰখন খুব ভাল। ইয়াৰ বজাৰখন মানে খুবেই মজা। আমি যিমানটো সৰুৰ পৰা যিটো তামোলৰ বজাৰখন পাই আহিছোঁ, তামোল আপোনাৰ গছত লাগিলেই হৈ গ'ল। তো বেপাৰীয়ে নিজে আহি আপোনাৰ কেঁচাতে কিনিবলৈও বিচাৰে, তো কেঁচাতে আপোনাৰ বিক্ৰী কৰিব নেকি। তো এনেকুৱা চিটুৱেশ্যনবোৰ সৰুৰ পৰা দেখি আহিছোঁ। আমাৰ ঘৰত যিখিনি ধৰক তামোল আছিলে, পকিলেতো কথাই নাই, পকি গ'লেও ভাল ৰেট পায়। তাৰপিছত আৰু এটা হয়, তেওঁলোকে যদি গাঁতত থ'ব পাৰে তামোল, যিটো গাঁতৰ তামোল, সেইটোতো এটা ধুনীয়া দাম পায়। এই যোৱা বছৰ, এই ৰিচেণ্ট চলি যোৱা 2 বছৰ 10 টকাত এটা তামোল এখন পাণ দিছে। পোণত আপোনাৰ 80টা তামোল থাকে, 800 টকা পোণ। 800 টকাত পোণ বা পোণ হিচাপে বিক্ৰী কৰিলে নাপায়, কিন্তু এটলিষ্ট 400-500 গাঁতৰ তামোল পায়। তো এটা অংক এটা লগাওক, তো আজিৰ পৰা তামোল খেতি কৰিবলৈ আৰম্ভ কৰি দিয়ক। বাগানৰ মাজত কি হয়, তামোল খেতি বাগানৰ ফাৰ্টিলাইজাৰ বা দৰৱ চৰব কিবা ইউজ কৰিলেও তামোলত এফেক্ট নপৰে। আৰু তামোল কি হয়, তামোল বস্তু এনেকুৱা বস্তু, ইয়াক ইমান কেয়াৰ নল'লেও হয়। তামোল কি হয়, পূৰা ইউজ হয় ইয়াত, পূৰা ঘৰতে ব্যৱহাৰ হয়। লৱাৰ আছামত আমাৰ আপাৰ আছামতকৈ প্ৰডাকশ্যন কম মানে লৱাৰ আছামত তামোলৰ খেতিটো কম। আমাৰ উজনি অসমৰ পৰা নগাঁও বা কিছুমান জিলা আছে, সেইবোৰলৈ ছাপ্লাই খুব হয়। কিছুমান বেপাৰী অহাও দেখিছোঁ নগাঁও ফালৰ পৰা, যে তামোলৰ কাৰণে তামোল লৈ যায়। আমাৰ এই উজনি অসমৰ তামোলটো খুব ডিমাণ্ডেবল। আৰু কেতিয়াবা এনেকুৱা হৈ যায়, আমাৰ তামোলবোৰ ইমানে ছাপ্লাই হৈ যায় বাহিৰলৈ, তো শেষত গৈ আকৌ ওলোটাই নগাঁৱৰ তামোল আমাৰ উজনি অসমলৈ আনিব লগা হয়। নগাঁৱৰ তামোল আৰু আমাৰ উজনি অসমৰ যিটো তামোল, তাৰ মাজত অলপ পাৰ্থক্য আছে। সেইটো বাৰু খাই চালে গম পাব। কোনোবাই তামোল পুলি লগাম বুলি ভাবিছে বা কোনোবাই যদি লগাইছে, তামোল পুলিৰ মাজত এইটো কথা মন কৰিব লাগে যে 10 বা 12 ফুটমান প্ৰায় গেপটো মেইনটেইন কৰিব লাগে। আৰু সেই গেপটো যদি মেইনটেইন নকৰে, তামোল যদি এটা সময়ত যেতিয়া সৰু হৈ থাকোঁতে বাৰু একো দিগদাৰ নাই, সৰু হৈ থাকোঁতে আপোনালোকে সেই কথাটো মন নকৰিব পাৰে। কিন্তু এটা সময়ত যেতিয়া মেচিয়ৰ হ'ব, ওপৰত গৈ যেতিয়া পাতবোৰ যুঁজ খাবগৈ বা পাতবোৰ লগ লাগিব একেলগে যুঁজা খাবগৈ, তো তেতিয়া প্ৰডাকশ্যনটো কম হয়। তো কথাটো গৈ আল্টিমেটলি হয়গৈ, এজোপা তামোলৰে পাব, দুজোপা তামোলৰ মাজতে অন্ততঃ 10 বা 12 ফুট গেপটো এইটো মেইনটেইন কৰিব লাগে। এপ্ৰিল বা মে' মাহত যিটো সময়ত বাৰিষা আৰম্ভ হয়, সেই সময়টো ৰুব লাগে। আৰু এইটো সময়তো ৰুব নালাগে ডিচেম্বৰ, নৱেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী এনেকুৱা। তো ইয়াত অসমত ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰীত বৰষুণটো কম, মাটিবোৰ প্ৰায় শুকাই যায়, এই মাহত নোৰোৱে। তামোলজোপাত কথা এটা মন কৰিব, এই কালাৰটো অলপ য়েল্ল' টাইপৰ হৈ গৈছে, অলপ হালধীয়া হৈ গৈছে। এইটো চিন্তা কৰিবলৈ কাৰণ নাই, সেইটো বৰষুণ অলপ কম, এইকেইদিনত এনেকুৱা হৈয়ে যায়, পুলিটো যিহেতু সৰু। ইয়াত মই আপোনালোকক বস্তু এটা দেখুৱাম। তো তামোল পুলি আপোনালোকে লগালে এই পাতখন এইখন যেতিয়া মৰি যায়, পাতখন যেতিয়া শুকান বুঢ়া হৈ যায়, এটা সময়ত এইখন এৰাই দিব লাগে। এই চব ধুনীয়াকৈ এৰাই গ'ল, তো এইখন এৰাই দিব লাগে। এইখন এৰাই দিলে ইয়াৰ গ্ৰ'থটো ধুনীয়া হয়। তো এইখন শুকাই গ'লে এৰাই দিব লাগে। কেতিয়াবা বাৰু নিজে এৰাই যায়, কিন্তু কিছুমান পাত নিজে এৰাই নাযায়। তো এইবোৰ এৰাই দিবলৈ অলপ চাফা কৰি দিব লাগে। বছ ইয়াৰ কাম এইটো কৰি দিলে হৈ যায়। তো পানী দিব পাৰিলে বেষ্ট, খুব ভাল। মাজত 2-এজাকটো বৰষুণ দিয়েই, ডিচেম্বৰ হ'লেও বা জানুৱাৰী হ'লেও, তো সেইখিনি পানীতে কাফি ইয়াৰ হৈ যায়। দেখি যে ধুনীয়া এই আগটো ওলাইছে। এইটো বাগানৰ মাজত যিটো তামোল ৰোৱা পদ্ধতিটো, এইটো খুব ভাল বুলি কওঁ। কাৰণ তামোল যেতিয়া মেচিয়ৰ হৈ যাব, আৰু যিটো সময়ত কেতিয়াবা এনেকুৱা ধুমুহা অহাৰ নিচিনা দাম আহে, ইয়াৰ তামোলৰ দামবোৰ অলপ চলপ গম পাওঁ, মানে পূৰা গম নাপালেও অলপ চলপ, যে এইটো ৰেট হৈ আছিলে, এইটো দাম আমি পালোঁ, পকাত এইটো পালোঁ, বা গাঁতত থোৱা তামোলখিনি আমি এইটো পালোঁ। এইটো কথা কৈছোঁ যে বাগানতকৈ তামোলে যিটো প্ৰডাকশ্যন দিবগৈ এটা সময়ত, সেই 2-3 বছৰতে বাগানতকৈ তামোলে উলিয়াই দিব দামটো। খেতি কৰিবলৈ সময় লাগে, ধৈৰ্য ধৰিলে এটা তামোলৰ প্ৰফিটটো খাব পৰা যায়। অন্য খেতিৰ দৰে ইয়াত ৰাসায়নিক সাৰ বা কোনো ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিব নালাগে। ৰ'দটো চকুতে পৰিছে, চকু মেলিব পৰা নাই। সেইটোৱে আৰু সময়টো দীঘলীয়াকৈ লয়, 7-8 বছৰমান লাগি যায়। কিন্তু যেতিয়া 7 বছৰ 8 বছৰ পিছৰ পৰা যেতিয়া আপোনাক এই প্ৰডাকশ্যন দিবলৈ ল'ব, তেতিয়া আপুনি পইচা মানে পকেটত ৰাখিব নোৱাৰিব, আপুনি বেংকত গৈ থ'বগৈ লাগিব।
হয়তো মোক মাতিবলগীয়া হ'ব পাৰে, মই একাউণ্ট নম্বৰ দি দিম আপোনালোকক। অন্য গছ লগোৱাতকৈ তামোল গছ লগোৱাটো বেষ্ট মানে। খালি এটা কথা, অলপ তামোল পুলিটো অলপ ডাঙৰকৈ লগাব লাগিব বাগানত যদি লগায়, নহ'লে বা গৰু ছাগলীৰ পৰা বচাব লাগিব। কাৰণ তামোল পাতটো জানেই গৰু ছাগলীয়ে পূৰা দবাই দিয়ে, পূৰা খায়। বাগানত য'ত যিবিলাক দৰৱ ইউজ কৰে, সেই দৰৱবিলাকে কিন্তু তামোলজোপাক একো অনিষ্ট নকৰে। এতিয়া মন কৰিব পাতবোৰ অলপ ৰঙা ৰঙা হৈ গৈছে, এজাক বৰষুণ পালে ঠিক হৈ যাব। মাজত ৰোৱা তামোলবিলাক যেতিয়া এটা সময়ত ডাঙৰ হৈ যায়, বহুত ঠাইত দেখিছোঁ ইয়াত জালুক ৰুই দিব পৰা যায়। জালুকৰ জানে আপোনালোকে দাম। তামোল যেতিয়া মেচিয়ৰ হৈ যাব, তেতিয়া ডাঙৰ হৈ যাব, তেতিয়া জালুক গছ ৰুই দিব পাৰে। জালুকৰ পৰা কিবা এটা পালে, তাৰপিছত তামোলৰ পৰাটো আপোনালোকে পালেই। ওপৰততো আমাৰ অসমৰ, বিশেষকৈ উজনি অসমৰ মানুহৰে চবৰে জ্ঞান আছে, চবেই জানেই কাৰণ চবৰ বাৰীতে বাৰী লাগিলে সৰু হওক ডাঙৰ হওক চবৰ ঘৰতে তামোল আছে। এইফালে পাৰ হৈ গৈছিলোঁ তো তামোল বাৰীখন দেখি খুব ভাল লাগিলে, ভিডিঅ'টো বনালোঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব কমেণ্ট কৰি। যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।